So hi everyone, so আজিৰ এই ভিডিঅ'টোত আমি Adobe Premiere Pro কেনেকৈ এডিটিং কৰিব লাগে, কেনেকৈ জুম ইন কৰিব লাগে, কেনেকৈ জুম আউট কৰিব লাগে আৰু যিবিলাক একদম ভিডিঅ' এডিটিঙৰ একদম বেছিক নাজানে so আজি এই ভিডিঅ'টো তোমালোকৰ কাৰণে বেষ্ট হ'ব কাৰণ ইয়াৰ আগতে আমি এটা ভিডিঅ' বনাইছিলোঁ G+ৰ এডিটৰৰ লগত আমি কথা পাতিছিলোঁ আৰু কেইটা কথা পাতোতে গম পাইছিলোঁ যে ছফটৱেৰ তাত বিশেষকৈ Adobe Premiere Pro ইউজ হয় গতিকে আজিৰ এই ভিডিঅ'টোত আমি Adobe Premiere Pro একদম বিগিনাৰৰ পৰা একদম এডভান্স লেভেললৈকে ডিসকাস কৰিম আৰু শিকিম গতিকে যিবিলাকে ভিডিঅ' এডিটিঙৰ বিষয়ে জানিব বিচাৰে বা শিকিব বিচাৰে তেতিয়াহ'লে আজিৰ ভিডিঅ'টো বেষ্ট হ'ব আৰু যদি ভাল পায় তেতিয়াহ'লে চেনেলটো আমাৰ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ প্ৰথমতে আমি উইণ্ডোজত যাম উইণ্ডোজৰ বটনটো দবালো ইয়াৰ পিছত ইয়াতে তোমালোকে দেখি পাইছা যে ইয়াতে Adobe Premiere Pro 2022 আমি এই ছফটৱেৰটো ইউজ কৰিম ক্লিক কৰিবা তোমালোকে আৰু ক্লিক কৰাৰ পিছত কিছু সময় লাগিব যাৰ যিমান RAM ফাষ্ট হ'ব বা SSD থাকে তেতিয়াহ'লে এই ছফটৱেৰটো ওপেনত অকমান কম টাইম লাগিব এটা যেহেতু মোৰ যেটো কম্পিউটাৰ কনফিগাৰেশ্যন 8GB ওপৰত আছে SSD আছে গতিকে অকমান ফাষ্ট হ'ব পাৰে আৰু তোমালোকে তাৰ কাৰণে চিন্তা কৰিব নালাগে ওপেন কৰাৰ লগে লগে ইন্টাৰফেসটো হয়তো প্ৰত্যেকৰে বেলেগ বেলেগ হ'ব পাৰে যেহেতু মোৰ 2020 গতিকে ইয়াৰ ইন্টাৰফেসটো এনেকৈ আহিছে কিছুমানৰ হয়তো CS6 পুৰণা ভাৰ্চন ইউজ কৰিব পাৰে তাত কোনো চিন্তাৰ কাৰণ নাই তোমালোকে চিন্তা কৰিব নালাগে নাইবা যিবিলাকে একদম লেটেষ্ট ইউজ কৰি আছে তথাপি চিন্তা কৰিব নালাগে কাৰণ ইয়াতে তোমালোকে এটা অপচন দেখিয়ে পাবা যতে হলেও এটো হৈছে নিউ প্ৰজেক্ট আমি যদি এটা নতুন এটা প্ৰজেক্ট আৰম্ভ কৰিব লাগে কেনেকৈ আমি প্ৰজেক্টটো ষ্টাৰ্ট কৰিম এই বস্তুটো তোমালোকে জানিব লাগিব নিউ প্ৰজেক্টত ক্লিক কৰিব লাগিব আৰু এটো হৈছে ওপেন প্ৰজেক্ট দিয়া আছে এই কাৰণে যদি আগতে কিবা এটা প্ৰজেক্ট হৈছিল কিবা যদি কাম কৰা হৈছে তেতিয়াহ'লে ইয়াতে ক্লিক কৰি এই সেই আগৰ যিটো প্ৰজেক্ট এটো তোমালোকে ওপেন কৰিব পাৰিবা ঠিক আছে এতিয়া কথাটো হ'ল নিউ প্ৰজেক্ট কাৰণ আমি নতুন এটা প্ৰজেক্ট ওপেন কৰিবলৈ আইছো বনাব লাইছো সেই কাৰণে আমি নিউ প্ৰজেক্টত ক্লিক কৰিম নিউ প্ৰজেক্টত যাবা এটা বহুতে কনফিউজ হয় ইয়াতে কি কৰিম মই এই পাৰ্টত বহি এটা নালাৰো হয়তো পিছত নেক্সট এটা ভিডিঅত বনাম সিম্পল কিছুমান কথা কৈ দিম আৰু তোমালোকে ষ্টাৰ্ট কৰিব পাৰিবা টাইটেলটো দিবা প্ৰথমতে এটো মই দি দিছো ডেমো এডিট বুলি দি দিছো ডেমো এডিট ওকে এতিয়া কথাটো হ'ল যে আমি কোড সেভ কৰিম লোকেশন মানে ভিডিওটো বনোৱাৰ পিছত লোকেশনটো বহুতে বিচাৰি নাপায় সেই কাৰণে যত্ন কৰিব লাগিব তোমালোকে এটা বেস্ট লোকেশন বা ফোল্ডাৰ এটা বনাই লোৱা সো মই ব্ৰাউজিঙত যাম ব্ৰাউজাৰৰ পৰা যাই ডেস্কটপত দিম আৰু ইয়াতে ভিডিওছ বুলি এটা মোৰ ফোল্ডাৰ আছে অলৰেডি তাত মই ভিডিওছত ক্লিক কৰি সিলেক্ট ফোল্ডাৰ কৰি দিম ঠিক আছে সো হৈ গল এইখিনি কাম প্ৰথম কাম হৈছে এইখিনি তোমালোকে সেভ কৰি দিলা বাকি এইবিলাক কিছুমান থাকে যেনেকৈ টাইম কোড বা ভিডিওৰ ফৰমেটটো কেনেকা ধৰণৰ হ'ব অডিও কেনেকে অডিও কি হ'ব বা ক্যাপচাৰ কি হ'ব এনেকা বিভিন্ন ধৰণৰ কিছুমান সেটিং আছে বহুত বিশেষ এটা প্ৰথম অৱস্থাত জানিব নালাগে যেহেতু তোমালোকৰ এইটো ফাৰ্ষ্ট ভিডিও হ'ব বা ফাৰ্ষ্ট ক্লাছ হ'ব গতিকে তোমালোকে জানি থোৱা এইখিনি কাম কৰিলে ফিনিশড সো ডেমো এডিট ওকে ওকে কৰি দিলো ওকে কৰাৰ পিছত 2 সেকেন্ড 3 সেকেন্ড ধৈৰ্য ধৰা ইন্টাৰফেসখন এনেকৈ আহিব আৰু এবাৰ কৈছো প্ৰত্যেকৰ ইন্টাৰফেস বিলাক বেলেগ বেলেগ হ'ব পাৰে Adobe Premiere Pro যাৰ যেনেকুৱা জি ভাৰ্চন CS6 হয় পুৰণা ভাৰ্চন তেতিয়ালে বেলেগ ধৰণে আহিব আৰু 2000 যদি 20 ইউজ কৰি আছে কিছুমানে 22 ইউজ কৰি আছে তেতিয়ালে বেলেগ বেলেগ ধৰণে আহিব কোনো কাৰণে কোনো চিন্তা কৰা নাই এটা বস্তু লক্ষ্য ৰাখিবা যি হলেও ইয়াতে উইন্ডোজত যাবা আৰু ওয়ার্কস্পেসত যাই ইয়াতে দেখি পাবা তোমালোকে যে আসলে তোমালোকৰ পাৰপজটো কি তোমালোকে কিহৰ কাৰণে আসলে এই Adobe Premiere Pro ইউজ কৰিব খুজিছা এটা মোৰ যেটো পাৰপজ হৈছে মই এডিটিং মই ভিডিও এটা এডিট কৰিম যাৰ কাৰণে মই এডিটিংৰ গোটেইখিনি ইয়াতে টুলস খিনি মোক দেখাই আছে ইয়াতে মেনু দেখাই আছে ইয়াতে কিছুমান টুলস আছে আমাৰ যিকেটা টুলস আমি ব্যৱহাৰ কৰি আমি গোটেই এডিটটো কাটিং কৰিব পাৰিম বা টেক্সট আমি লগাব পাৰিম ঠিক আছে ওপৰত চোৱা কালাৰ আছে এফেক্টস আছে অডিও আছে গ্ৰাফিক্স আছে মানে এই গোটেই কেটা ইয়াতে ওয়ার্কস্পেসৰ ইয়াতে যদি চাও আমি ওয়ার্কস্পেসত যিমান কেটা আছে ইয়াৰো সেম আছে তোমালোকৰ যি উদ্দেশ্য তোমালোকে যদি ভাবা এফেক্টস আমি লগাম এফেক্টসৰ কাৰণে তাত গোটেইখিনি টুলস দিয়া থাকিব ইজি কৰি থাকে মানে ইউজাৰ ফ্ৰেন্ডলি তোমাৰ এখন ইন্টাৰফেস দেখাব তোমালোকে ইয়াৰ পৰা যাব পাৰিবা গোটেইখিনি ইয়াতে টুলস খিনি তোমাৰ প্ৰিসেটস খিনি দিয়া থাকিব ইয়াৰ পৰা তুমি লব পাৰিবা ঠিক আছে যদি তোমালোকে ভাবা কালাৰছৰ কিছু কাম কৰিব লগা আছে যে আগতে মোৰ প্ৰজেক্টটো হৈ গৈছে মই কালাৰছৰ কাম কৰিম তে কালাৰছৰ কাৰণে তোমালোকে এটা এফেক্টস টাইপ কৰিব লাগিব তে এফেক্টস আহি যাব সো এইটো হৈছে বেসিক একদম আৰম্ভণি এতিয়া যেহেতু আমি এডিটিংৰ কাম কৰিম গতিকে এডিটিংত আমি দিছো এডিটিংত দিয়াৰ লগে লগে ইয়াতে গোটেই ইন্টাৰফেসটো এটা এডিটিংৰ পাৰপজৰ কাৰণে যিমানখিনি টুলস আমাক লাগে ইয়াতে দেখাব
ওকে হৈ গল এতিয়া আমাৰ কাম হ'ব যে আমি নতুন এটা সিকোয়েন্স ক্ৰিয়েট কৰা সিকোয়েন্স এটা ক্ৰিয়েট কৰিব লাগে সো ইয়াতে চোৱা এটো ৰাইট ক্লিক কৰি ইয়াৰ নিউ আইটেমছ বুলি এটা আহিব ইজিলি মই কৈছো ৰাইট ক্লিক কৰিবা আৰু এবাৰ দেখাই দিছো মাউসেৰে তোমালোকে ৰাইট ক্লিক কৰিবা ইয়াতে আৰু ইয়াতে নিউ যোৱাৰ পিছত এটা সিকোয়েন্স বুলি এটা অপচন আহিব ঠিক আছে আৰু যদি তোমালোকে প্ৰজেক্ট বেলেগ বনাব খোজা এটা এটা প্ৰজেক্ট কিন্তু দেই গোটেইটোৰ নাম আছে এটা প্ৰজেক্ট আৰু ইয়াৰ ভিতৰত এটা সিকোয়েন্স থাকিব তো সিকোয়েন্স হৈছে এইটো আৰু প্ৰজেক্ট যদি চোৱা এইটো প্ৰজেক্ট আৰু একেটা ভিতৰতে নিউৰ পৰা এইটো হৈছে সিকোয়েন্স এইটোতে তোমালোকে নামও দিব পাৰা কন্ট্ৰোল এন নতুন এটা সিকোয়েন্স আহি গল মানে শর্টকাট নাম বুলি কৈছিল যে এটা নাম নচলতে নহয় শর্টকাট এটা দিব পাৰা কন্ট্ৰোল এন দবালেও সিকোয়েন্স এটা আহি যায় হৈ গল ইয়াতে যাম নিউ আইটেম সিকোয়েন্স ইয়াতে চোৱা ভিডিওগ্ৰাফি তোমালোকে ভিডিও এডিটিংত এটা বস্তু জানিব লাগিব এইটো হৈছে এনটিএসসি আৰু পাল আমি এতিয়া ব্যৱহাৰ কৰিম এনটিএসসি আৰু পাল কেতিয়া ইউজ কৰে হেতু মই এটা বেলেগ এটা ভিডিওত কম কাৰণ ভিডিও এটো এডিটিংৰ এটো আমি এনেকে ধৰণৰ প্লেলিস্ট আগবঢ়াই লৈ যাম ঠিক আছে সো এটা আমাৰ যেটো প্ৰথমটো ভিডিও ইয়াত আমি বৰ বেসিক কিছুমান কথা আমি কিউ ইউজ কৰি আছো এইবিলাক বৰ বিষয় নাযাও এনটিএসসি জাম স্ট্যান্ডাৰ্ড 48 লৈ লৈছো আৰু ফ্ৰেম ৰেট 18 আছে ঠিক আছে আৰু যদি ভাবা তোমালোকে ইয়াৰ এইচডি কৰিব বিচৰা 20 ফ্ৰেম ৰেট তেতিয়ালে এটো যাব পাৰা তোমালোকে 20 ফ্ৰেম ৰেট থাকিব এইচডি ভিডিও হ'ব এটো এইচডি ভিডিওৰ কাৰণে এটো চুজ কৰিব পাৰা ঠিক আছে মই এটো লৈছো ওকে কৰিছো আহি গল সো আমাৰ এতিয়া মনিটৰ ওপেন হৈ গৈছে ইয়াতে আমি এটা প্ৰজেক্ট লৈ নিব পাৰো এটা আমাৰ টাইমলাইনত আমি যিকোনো ভিডিও সিকোয়েন্স আমি ড্ৰেগ কৰিব পাৰো ঠিক আছে এতিয়ালৈকে বুজি পালা একদম ষ্টাৰ্টিংৰ পৰা মই দেখাই দিছো এবাৰ কৈ দিছো ঠিক আছে ইয়াতে যাবা ফাইলত যোৱাৰ পিছত ইয়াতে নিউ কলে যদি প্ৰজেক্ট লাগে প্ৰজেক্ট লব পাৰা সিকোয়েন্স লাগে সিকোয়েন্স লব পাৰা নাইবা সিকোয়েন্সৰ শর্টকাট কন্ট্ৰোল এন কইলেও ইয়াতে সিকোয়েন্স আহিব সিকোয়েন্সত অলৰেডি কিছুমান প্ৰিসেট থাকে প্ৰিসেট মানে হৈছে তোমালোকৰ প্ৰজেক্টৰ যেটো সেটিং কি হট হ'ব হেতু হৈছে সিকোয়েন্স এটা এইচডি ভিডিও যদি তোমালোকক লাগে 1080 এইচডি মানে হৈছে 1920 1080 সাইজৰ ফাইল থাকে আৰু যদি তোমালোকে ৰেকৰ্ড কৰিছা ভিডিওটো 24 ফ্ৰেম ৰেটত পাৰ সেকেন্ড যেটো থাকে কিছুমান 30 কৰে 60 কৰে 120 কৰে ঠিক আছে এইবিলাক ফ্ৰেম ৰেট সিকোয়েন্স থাকে সো এতিয়া যদি তোমালোকে ৰেকৰ্ড কৰিছা যে তাক 20 ফ্ৰেম ৰেট 24 ফ্ৰেম ৰেটত যেটো আমাৰ স্ট্যান্ডাৰ্ড হয় তেতিয়া হলে এটো মই সেটিংটো চুজ কৰিছিলো ওকে হৈ গল এতিয়া আহিলে আমি কেনেকৈ নতুন এটা ভিডিও এটা ইম্পোৰ্ট কৰিম এতিয়ালৈকে বুজি পালো কেনেকৈ প্ৰজেক্ট এটা আমি ওপেন কৰিব লাগে প্ৰজেক্টটো কেনেকৈ বনাব লাগে ষ্টাৰ্টিংটো কেনেকৈ কৰিব লাগে বুজি পালো এতিয়া কথাটো হল আমি প্ৰজেক্টটো কেনেকৈ টানিম বা ফুটেজ বিলাক আমি কেনেকৈ আনিম ফুটেজ বিলাক আনিবৰ কাৰণে ইয়াতে হয়তো তোমালোকে এটা ভিডিও ফোল্ডাৰ বনাব পাৰা মই কওঁ তোমালোকে ফোল্ডাৰ বনাই থলে অকমান সুবিধা হ'ব কাৰণ যদি মই থৈ লৈছো এটা বনাই দিছো V01 বুলি এটা মই প্ৰজেক্টৰ ফোল্ডাৰ বনাইছো এতিয়া এই ফোল্ডাৰটোৰ ভিতৰত মই যিবিলাক ভিডিও ইয়াতে বনাইছো থৈ দিছো এইটো এটা ভিডিও এখন ফটো ঠিক আছে এইটো এটা ভিডিও জাস্ট টানিছো আৰু লৈ আহিছো ড্ৰেগ কৰিছো আৰু লৈ আহিছো খতম ইজি আহি গল এইখিনি কাম প্ৰথম অৱস্থাত আমি কেনেকৈ ইম্পোৰ্ট কৰিব লাগে ভিডিওটো নাইবা আমি ফাইলত যাম ঠিক আছে ইম্পোর্ট যাম ফাইলত যোৱাৰ পিছত আৰু যদি আমি বিচাৰো টানিবৰ কাৰণে এটো কৰিম ওকে কৰিম ইম্পোর্ট কৰি দিলো খতম ফাইলত যাম ইম্পোর্টত যাম ইয়াতে কন্ট্ৰোল আই তোমালোকে দিব পাৰা কন্ট্ৰোল আই কইলেও তাত ইম্পোর্ট অপশনটো আহিব আৰু ভিডিও যত তোমাৰ ফাইলৰ লোকেশন তাত যাব পাৰিবা এটা বস্তু বহুতে ভুল কৰে যে যেতিয়া তোমাৰ কন্ট্ৰোল আই দবাবা তুমি লাষ্ট যেটো দবাইছিলা অৰ্থাৎ যেটো তোমাৰ ফাইলৰ প্ৰজেক্ট তুমি সেভ কৰিছা হেইটোৱে তোমাৰ লোকৰ ওপেন হ'ব সেই কাৰণে ইয়াতে তোমালোকে ফোল্ডাৰটো জৰ পৰা হলে তুমি বিচাৰি উলিয়াব জানিব লাগিব ডেস্কটপত তোমাৰ ফোল্ডাৰটো আছে এটা যদি মই ভাবো মোৰ যদি ডেস্কটপত ফোল্ডাৰটো নাই মোৰ পিসিৰ ভিতৰত কৰবাত যদি ফোল্ডাৰটো আছে তে ডিট মই যাব পাৰো মই এনেকা এটা ফোল্ডাৰ আছে এনেকে যাব পাৰো কিন্তু যেহেতু মোৰ ডেস্কটপত আছে
ভিডিঅ'ত আছে মই ইয়াৰ পৰা সিলেক্ট কৰিছো ওকে সো এইখিনি প্ৰসেছ হৈছে আমি কেনেকৈ ইম্পোৰ্ট কৰিলো এতিয়া কামটো হল আমি কেনেকৈ টাইমলাইনত লম আৰু কেনেকৈ কাটিম মই সেইটো দেখাই দিছো প্ৰথমতে ইয়াৰ পৰা তুমি এটা ভিডিঅ' টানি ললা মই এই ভিডিঅ'টো লৈছো টানিছো ট্ৰেক কৰিছো ইটো তোমাক এটা সুধিছে এটা তোমাক এটা নটিচ দিছে যে দিস ক্লিপ ডাজ নট মেচ দা সিকুৱেন্স সেটিং অৰ্থাৎ আমি যেটো সেটিং বনাইছিলো প্ৰথম একদম HDV বুলি 108020 ফ্ৰেমত বনাইছিলো হেতু আৰু যেটো ভিডিঅ'ৰ যেটো সেটিং যেটো তাৰ শুটিং কৰা হৈছে ভিডিঅ'টো এটো মেচ কৰা নাই এটা মই কন্টিনিউ কৰিম না নকৰিম এই কথাটো মোক সুধি আছে চেঞ্জ সিকুৱেন্স সেটিং অৰ্থাৎ মই যেটো বনাইছিলো এটো মই চেঞ্জ কৰি দিব বিচাৰো নেকি নাইবা কিপ এক্সিস্টিং সেটিং অৰ্থাৎ মোৰ সেটিংতে এই ভিডিঅ'টো এডজাস্ট কৰিব নেকি কোনটো কৰিব বিচাৰো মই ঠিক আছে যেহেতু মই বনাইছিলো মই নাজানিছিলো যে ভিডিঅ'টোৰ সেটিংটো কি হয় যাৰ কাৰণে মই চেঞ্জ কৰি দিব পাৰো তোমালোকৰ নিজৰ ইচ্ছা মই এতিয়া ভিডিঅ'টো ৰেকৰ্ড আছে 120 ফ্ৰেম ৰেটত আৰু মই ফ্ৰেম ৰেট দিছিলো 24 ফ্ৰেম ৰেট যাৰ কাৰণে এটো চেঞ্জ কৰি দিব লাগিব যাৰ কাৰণে মই চেঞ্জ কৰি দিলো আৰু এই যেটো এটা সেটিংটো হল মোৰ ভিডিঅ'টোৰ বা মোৰ এই গোটেই প্ৰজেক্টটোৰ এই প্ৰজেক্টটোৰ সেটিংটো হ'ব 108020 ফ্ৰেম ৰেট নহয় কিন্তু দেই এটো আগতে মই নহয় বুলি কৈছো এটো হ'ব যেটো মোৰ ভিডিঅ'ৰ সেটিং আছে ঠিক আছে হৈ গল সো এটো আমি ক্লিপটো পাই গলো আহি গল এটা মই প্লে কৰি দিছো এই ভিডিঅ'টো এটা আমি কি এডিট কৰিব পাৰো প্ৰথম অৱস্থাটো কাটিব লাগে বহুতকে ভিডিঅ' এটা মাজত কাট থাকে যে আমি কিছু মাজতে ফুলকে কৈ দিলো এটা মই ভিডিঅ'টো বনাই আছো তোমালোকৰ কাৰণে ইয়াতে বহুতো মোৰ মুখেৰে কিছুমান ফুলকে ওলাই যাব পাৰে এটা মান শব্দ সো সেইবিলাক মাজতে কাটি দিব লাগে কেনেকৈ কাটিম ন কাটিবৰ কাৰণে ইয়াতে টুলছ আছে এটো হৈছে ব্লেড আমি ইউজ কৰো এটো হৈছে এই ব্লেডটো ৰেজৰ বুলি কয় আৰু ইয়াৰ যেটো শৰ্টকাট এটো হৈছে সি তুমি ৰেজৰত আমি এটো কাটিব পাৰো ঠিক আছে মই এই ভিডিঅ'টো এতিয়া কাটিব লাগে এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত কাটিব লাগে ধৰি লোৱা হল মই ইমানখিনি অহাৰ পিছত ইয়াৰ পৰা ভিডিঅ'টো মই কাটি দিব লাগে এইখিনি পৰা মোক পোৰশনটো মোক নালাগে বা মাজৰ যেটো পোৰশন হেতু মই কাটি দিব লাগে কেনে কাটিম এটো যাম ক্লিক কৰিম ঠিক আছে এটো মই সিলেক্ট কৰিম এটা বস্তু লক্ষ্য কৰিছা মই দুটা কাটিছো ইয়াতে এটা কাটিছো কাট দিছো ইয়াতে এটা কাট দিছো আৰু এই দুটা কাট দিয়াৰ পাছত মাজত এই পোৰশনটো মই সিলেক্ট কৰিছো আৰু এই সিলেক্ট কৰিবৰ কাৰণে মনত ৰাখিবা এটো হৈছে ভি এটো প্ৰথম অপচনটো হৈছে ভি ইট ইজ এ সিলেক্ট টুল ঠিক আছে সিলেক্ট টুল মই সিলেক্ট কৰিছো আৰু মই ডিলিট কৰি দিছো ওকে হৈ গল এতিয়া চোৱা এটো এটা ব্ল্যাঙ্ক হৈ গল আৰু তাৰ পিছত যেটো যে স্পেস হৈ গল অহাৰ পিছত এটো স্টাৰ্ট হৈ গৈছে যেটো বাকি অংশ তাৰ পিছত আছিল এটো স্টাৰ্ট হৈ গৈছে সো সেই কাৰণে আমি মাজৰ এই অংশটো আমি ডিলিট কৰিব পাৰো জাস্ট স্পেসটো সিলেক্ট কৰিছো ডিলিট কৰি দিছো ডিলিট এতিয়া চোৱা প্ৰথমৰ পৰা কাট খাই গল নে এতিয়া ধৰি লল এই ব্লাৰটো মই কাটিব লাগে আৰু এবাৰ মই দেখাই দিছো সি ৰে সিলেক্ট কৰিম ক্লিক কৰিলো মাজৰ অংশটো মই সিলেক্ট কৰিলো কাট কৰিলো সিলেক্ট কৰিলো ওকে এতিয়া এইটো হৈছে কাম প্ৰথম কামটো শিকিলা তোমালোকে কেনেকৈ কাটিব লাগে ঠিক আছে এতিয়া আমি শিকিম কেনেকৈ জুম কৰিব লাগে জুম কৰিব বিচাৰে বহুতে যে মই তো জুম কৰিম আৰু লাহে লাহে স্মুথ জুম এটা কৰিব বিচাৰে তো কেনেকৈ কৰিব লাগিব কেনেকৈ স্কেল কৰিব লাগিব মই শিকাই দিছো প্ৰথমতে প্ৰথম ক্লিপটো আমি সিলেক্ট কৰি ললো সিলেক্ট কৰাৰ পিছত ইয়াতে যাবা এফএক্স কন্ট্ৰোল বুলি এটা অপচন আহিব এই এফএক্স কন্ট্ৰোল বুলি তো হৈছে ঠিক আছে নাইবা এই অপচনটো তোমালোকে ক্লিক কৰিলে ইয়াত এফএক্স কন্ট্ৰোল দেখিব পা নাইবা ইয়াতে চোৱা উইন্ডোজত যোৱা যদি তোমালোকৰ অহা নাই এফএক্স কন্ট্ৰোল তেতিয়া হলে চাবা ইয়াতে অন কৰি দিবা এফএক্স কন্ট্ৰোল বুলি আহিব তথাপি যদি তোমালোকে বিচাৰি পোৱা নাই তেতিয়ালে শিফট 5 প্ৰেছ কৰিবা শিফট 5 প্ৰেছ কৰিলেও এফএক্স কন্ট্ৰোল ওপেন হ'ব ঠিক আছে এফএক্স কন্ট্ৰোল ওপেন হৈছে এতিয়া মই বিচাৰো যে এটো অকমান জুম হোৱাটো বিচাৰো এই গোটেই ভিডিওটো অকমান ডাঙৰ সাইজত যাতে হয় তাৰ কাৰণে মই কি কৰিম ইয়াৰ যেটো টগেল বুলি কয় আৰু এটো এটা সোৱা এটো 100 হৈ আছে ইয়াৰ যেটো স্কেল সাইজ এটো যেটো ফ্ৰেম সাইজ এটো 100 অলৰেডি হৈ আছে সো এটুক মই অকমান ডাঙৰ কৰিম এতিয়া ইয়াতে চাও
ইয়াতে অকমান মই দিছো সাইজটো 110 110 হৈ গল 110 দিলো তাৰ পিছত মই এটো এনিমেশন টগল এনিমেশনত ক্লিক কৰি দিম টগল এনিমেশনত ক্লিক কৰাৰ লগে লগে এটা ফ্রেম এটা ক্লিক হৈ গল মনত ৰাখিলা এটা নেক্সট সোয়া এটা সবা যে মই এই ফ্রেমটোকে আৰু এতিয়া মই আগৰ পজিশনত দিব বিচাৰো নাই বাট ঠিক আছে এটা মই বাৰু পিছত দেখাম জুম কৰি মই দেখাই দিছো আগতে এটা মই 110 দিছিল ন এটা মই দিছো 130 মানে 130 মই দি দিছো 130 এতিয়া সোয়া এটো এটা জুম হৈ গৈছে ওকে সোয়া আগত কইটো বহুত কি জুম হৈছে কিন্তু এই শটটো কিন্তু দেখো এফেক্ট কৰা নাই কাৰণ মই ইয়াতে কাট দিছিল আৰু কাট দিয়াৰ ফলত এই পোৰশনটো হে এতিয়া জুম ইন হৈছে ঠিক একেদৰে মই এই পোৰশনটোক যদি ভাবো যে মই জুম আউট কৰিব বিচাৰো তেতিয়ালে মই কেনেকৈ কম কৰিম স্টাৰ্টিংতে এটা মই সিলেক্ট কৰিলো মেখিনি তাৰ পিছত এটো মই প্ৰথম অৱস্থাত টগল এনিমেশনত যাই 150 কৰি লম প্ৰথম অৱস্থাত প্ৰথম ফ্রেমটো আৰু তাৰ পিছত এতিয়া মই কি কৰিম নেক্সট যেতিয়া পাবো এটো এটা মই 100 কৰি দিম এতিয়া চাবা তোমালোকে ইয়াত ঘটনাটো আসলে কি হ'ব যে আছে এটো এনেকৈ আহিলে জুম আউট সো এই এফেক্টটো তোমালোকে ইয়াতে এনিমেশন কৰি দিব লাগে এনেকুৱা হয়তো বিভিন্ন ধৰণৰ সফটওয়্যাৰ জাস্ট এপ্লাই কৰিলে হয় তাত কিন্তু এটা লিমিটেশন আহি যায় কিন্তু এডব প্ৰিমিয়াৰ পৰা এখিনি সুবিধা দিছে যে আমাৰ জি জেনেকে ইচ্ছা আমাৰ যত জেনেকে ধৰণৰ আমি এপ্লাই কৰিব বিচাৰো আমি এপ্লাই কৰিব পাৰো তোমালোকেও হেখিনি এপ্লাই কৰিব পাৰা জুম ইন কৰি নে কৰা জুম আউট কেনেকৈ কৰা ঠিক আছে এতিয়া ধৰি লোৱা যে এতিয়া মই বিচাৰো যে এই ফ্রেমটো মোক নালাগে তাৰ কাৰণে কি কৰিব লাগিব জাস্ট সিলেক্ট কৰিছো মই ডিলিট কৰিছো হল এতিয়া কথাটো হল যে আমি নতুন এটা ভিডিও এটা আনিব লাগে এই পোরশনটো নালাগে এটা নতুন এটা ক্লিপ আনিব লাগে তাৰ কাৰণে এই ক্লিপটো মই লৈছো আৰু জাস্ট টানি আনি দিছো ইৰেজ মই প্ৰথম বাৰ প্লে কৰি দিছো চাই লোৱা আহিলে এটা ক্লিপ আহি গল তাৰ পৰা দেখিলা এতিয়া মোক এইখিনিৰ পৰাহে ক্লিপটো লাগে ঠিক আছে এইখিনিৰ পৰা যদি মোক ক্লিপটো লাগে তাৰ মানে কি মোক আগৰখিনি নালাগে তাৰ কাৰণে আমি কি কাম কৰিম একেটাই কাম কৰিম আগতে যে কাম কৰিছিলো হেতু হৈছে সি যেটো তোমালোকে ৰেজৰ বুলি কব পাৰা হেতু মই সিলেক্ট কৰিম আৰু এটো মই কাট কৰি দিম এটা এখিনি পোরশন আমাৰ যেটো ব্ল্যাঙ্ক হৈ থাকিব সিলেক্ট কৰিছো ডিলিট কৰি দিছো এটা চোৱা প্ৰথম অৱস্থাৰ পৰা একদম প্ৰথম অৱস্থা হৈছে বাইরে কাটিছে হল এটা মোক ধৰি লোৱা মোক এই ব্লাৰ খিনি বেছি হৈ গৈছে এটা ব্লাৰটো অকমান মই কাটি দিম সিলেক্ট কৰিলো এটা মই ভি প্ৰেছ কৰিম কাটি দিম হল সো এখিনি হয় আসলতে আমাৰ বেসিক জানিবলগীয়া কথা এতিয়া কথাটো হল টেক্সট কেনেকৈ দিবা এটা লিখি দিব লাগে তাত কিছু কথা আমি লিখি দিব লাগে সো টেক্সট দিবৰ কাৰণেও এটা বহুত ইজি আমাক কিছুমান সুবিধা দিছে তোমালোকে চোৱা স্টাৰ্টিংতে ইয়াতে যাবা আৰু ইয়াতে টেক্সট এই অপচনটোত চোৱা টাইপ টুল এটো টাইপ কৰিবৰ কাৰণে টুল এটা বনাইছে এটো ক্লিক কৰিলে হল এন্টাৰ কৰিলে হল ইয়াতে লিখিব পাৰো এতিয়া আমি সো চোৱা এটা লিখিবৰ কাৰণে এনেকৈ আমি লিখিব পাৰো ঠিক আছে মই এটোৰ ওপৰতে এটা মই ধুনিয়াকৈ এটা কোড এটা লিখি থৈ দিছো নোটপ্যাডত থৈ দিছো এটা মই তোমাক এটা জাস্ট কপি কৰিম কপি কৰিও তোমালোকে নোটপ্যাডৰ আগতে ইয়াতে পেস্ট কৰি দিলে হল ওকে হৈ গল অলমোস্ট তোমালোকে ভিডিও এডিটিংৰ একদম বেসিক কথাখিনি গমে পালা কেনেকৈ কাটিব লাগে ভিডিও এটা লগতে কেনেকৈ তাত টেক্সট টুল লগাব লাগে কেনেকৈ জুম ইন কৰিব লাগে কেনেকৈ জুম আউট কৰিব লাগে এই বেসিক কথাখিনি তোমালোকে গম পাই গলা ঠিক আছে সো এতিয়া চোৱা এটা যে আমি অকমান আমি সৰু কৰিব লাগে স্কেল কৰিব লাগে জাস্ট ইয়াৰ যেটো এই এংগলটো টাইপ কৰি টানিলে হল এনেকৈ স্কেল কৰি দিব পাৰা আমি স্কেল কৰি দিছো লিখাটো যে ধৰি লোৱা হল তোমাৰ যেটো মেটাৰটো লিখিছা এটো আমাৰ বেছি দীঘল হৈছে শর্ট কৰা ওকে হৈ গল এতিয়া চোৱা আমাক আৰু এবাৰ লিখিব লাগে এটা এইখিনি কথা লিখা হৈ গল আৰু এটা নতুনকৈ আমি নেক্সট কে লিখিব লাগে কেনেকৈ লিখিম একেটাই এটা জাস্ট যাবা এটা পেস্ট কৰি দিবা ইয়াতে যাবা মই আৰু এটা লিখি থৈ দিছো অলৰেডি আগতে জাস্ট কপি কৰিবা
আৰু কপি কৰাৰ পিছত কন্ট্ৰোল ভি কৰি দিবা ওকে হৈ গল স্টার্টিং এটো চেঞ্জ হৈ গল লিখা দিছো তোমালোকে ধৰি লোৱা হলে অকমান এই ডিসটেন্সৰ পৰা মই স্টার্ট কৰিম আৰু কেনেকৈ স্টার্ট কৰিম ওকে ওকে হৈ গল সো এনেকৈ তোমালোকে দুটা বেলেগ বেলেগ ইউজ কৰিব পাৰা ফন্ট ইউজ কৰিব পাৰা লিখাৰ কাৰণে আৰু সো এইখিনি হৈছে ভিডিও এডিটিংৰ বেসিক একদম জানিবলগীয়া কথা এতিয়া কথাটো হল অকমান যদি আমি এডভান্স চাও এতিয়া চোৱা এটা তোমালোকে ট্ৰানজিশনটো জানিব লাগিব ট্ৰানজিশনটো হৈছে দুটা ভিডিওৰ মাজত যদি ক্লিপ থাকে এটা ক্লিপ দুটা আমি একেলগে লক লগাব লাগে লক লগালে কি হয় কাটি দিয়াৰ পিছত এটা ঝটকা নিচিনা এটা হয় আৰু সেই ঝটকাটো কেতিয়াবা কেতিয়াবা বেয়া দেখি আৰু সেইটো নোহোৱা কৰিবৰ কাৰণে ভিডিও ট্ৰানজিশন আচলতে ব্যৱহাৰ কৰা হয় এটা ব্যৱহাৰ কৰিবৰ কাৰণে তোমালোকে চোৱা তাত লৈ এটা ভিডিও এফেক্ট ট্ৰানজিশন বুলি এটা দিয়া আছে এইটো ভিডিও ট্ৰানজিশন আৰু ভিডিও ট্ৰানজিশনত যাই ইয়াৰ বিভিন্ন ধৰণৰ কিছুমান অলৰেডি প্ৰিসেটস ৰেকৰ্ড আছে মানে বনোৱা আছে ইয়াতে সো আমি যদি চাও জুমৰ পৰাই চাও জুমটো লৈছো আৰু ক্ৰস জুম বুলি এটা আছে এই ক্ৰস জুমটো আমি ইয়াতে এই দুটা ভিডিওৰ মাজৰ এই ক্লিপটোত আমি এড কৰিব লাগিব এড কৰি দিম এড কৰি দিয়াৰ লগে লগে এটা তোমালোকে কিছু এফেক্ট দেখিবলৈ পাবা এটা চাবা এই ক্লিপটো আৰু এই ক্লিপটো এই দুটা বেলেগ বেলেগ ক্লিপ যদি মই ক্লিক কৰি চাও এটা চোৱা মই মুভ টুলটো লৈছো এটা বস্তু লক্ষ্য ৰাখিবা মুভ টুলটো সিলেক্ট কৰিবৰ কাৰণে যিকোনো কাম কৰাৰ আগতে তোমালোকে সিলেক্ট কৰি ল'ব লাগিব বহুতে হয়তো পাহৰি যায় সিলেক্ট কৰিব পাহৰে যে যাৰ কাৰণে সিলেক্ট নহয় বুলি কয় এই কাৰণে তোমালোকে ভি টো প্ৰেছ কৰি এটো সিলেক্ট কৰিব লাগিব নাইবা এটো সিলেক্ট কৰি ল'ব লাগিব মানে চাবৰ কাৰণে তোমালোকে জাস্ট কৰিছো চাবৰ কাৰণে এতিয়া মই ইয়াতে এপ্লাই কৰি দিছো এতিয়া চোৱা মই দুটা মই এবাৰ অফ কৰি দিছো তে সাউন্ডটো এটো তোমালোকে যদি অফ কৰি যাব দেছোৱা ওকে টো ৰেকৰ্ডিং টো অফ হৈ গৈছে সৰি এটো মোৰ ভয়েসটো আসলে ডাবল ৰেকৰ্ডিং হৈ গৈছে মই ভয়েসটো ডিলিট কৰি দিও এটো মই লক কৰি দিব পাৰো ইয়াৰে গোটেই টাইমলাইনটো এই অপচনটো আছে লক কৰি দিবৰ কাৰণে আৰু এই তলৰ যেটো অপচনটো আছে এটো হৈছে অডিও এটো ওয়েবটো দেখি পাইছা না তোমালোকে এই ওয়েবটো হৈছে অডিও এই অডিওটো মোক নালাগে সো মই সিলেক্ট কৰিছো আৰু ডিলিট কিবোৰ্ডত ডিলিট অপচনটো মাৰিলে ডিলিট হৈ যাব এতিয়া অডিও তোমালোকে নপোৱা ইয়াতে আৰু ইয়াতে চোৱা এই দুটা ক্লিকৰ মাজত সবা জুম মই যেহেতু এই ট্ৰানজিশন দিছো এটো জুম আহে না নাই দেখিলা এই জুম ইফেক্ট আহিলে না এই জুম এটো কোড আহিছে এটো ইয়াতে আহিছে এটা মই প্লাস টু দবাই এটা মই ডাউন কৰি দিছো ক্লিক কৰাৰ পিছত ইয়াতে চোৱা কিছু এফেক্টৰ কাৰণে ইয়াতে এপ্লাই কৰিব গৈছে এটো প্ৰত্যেকটো এফেক্টছ আসলে আমি এডিট কৰিব পাৰো আৰু হেতুৱে ইয়াত মানে আটাইতকৈ ভাল লগা কথা আৰু বেলেগ বেলেগ সফটওয়্যাৰ বহুত আছে যিবিলাক সফটওয়্যাৰ অলৰেডি যি বনোৱা থাকে হেতু এপ্লাই কৰিব লাগিব কিন্তু এডব প্ৰিমিয়াৰত তেনেকা নহয় ইয়াতে তোমালোকে এটা এটা নিজৰ মন পছন্দ অনুযায়ী এফেক্টছ বিলাক নিজে বনাই ল'ব পাৰা কিমান এনিমেশন লাগিব কিমান এফেক্টছ লাগিব কিমান মাজত ট্ৰানজিশন লাগিব গোটেইখিনি বনাই ল'ব পাৰা সো এটা চোৱা এটো আহিলে এনেকে আহিলে এই এফেক্টছ তো মই নালাগে মই ফুল হৈ গল মই ডিলিট কৰি দিব লাগে কেনেকৈ দিম জাস্ট ক্লিয়াৰ কৰি দিলে হ'ল এটা চোৱা ইয়াৰ মাজত পেজ যদি এনেকে আমি যদি দিব লাগে কিছুমান এফেক্ট থাকে ন পেজ বিলাক এনে জানো আমি কিতাপ এখন পালতি কৰি আছো পাত বিলাক তো এইটো পেজ আমি চোৱা জাস্ট ক্লিক কৰি দিম এটা চোৱা এতিয়া ট্ৰানজিশন মাজত কেনেকুৱা ধৰণৰ এফেক্ট আহিলে যিবিলাকে মোবাইলত ভিডিও এডিটিং কৰা তোমালোকে যদি কোনবাই মোবাইলত এডিটিং কৰা তেলে জানা তাত ট্ৰানজিশন কি বুলি থাকে ট্ৰানজিশনে ভিডিওটো একদম ধুনিয়া কৰি তোলে আৰু ট্ৰানজিশনৰ ইম্পৰ্টেন্সটো জানা যেটো প্ৰিমিয়াৰ প্ৰত হয়তো বাই ডিফল্ট তোমালোকে খুব কম পাবা ইয়াৰ কাৰণে এফেক্টছ প্ৰিসেটস আৰু বহুত ডাউনলোড এক্সট্ৰাকে কৰিব পাৰি আৰু সেইবিলাক ডাউনলোড কৰি তোমালোকে বেষ্ট ভিডিও বনাব পাৰা আৰু ইয়াতে যদি চাও ডিজলভত চাও পাৰো আমি ব্ল্যাক ডিপ স্টাৰ্টিংতে অকমান ব্ল্যাক হিচাপত আৰম্ভ হ'ব এটা সব ব্ল্যাক আহি গল সোৱা ওকে সো এই ধৰণে আমি মাজত ট্ৰানজিশনে হোক বা এফেক্টছে হোক বা টাইটেল হোক আমি দিব পাৰো এতিয়া এটো কাম হল এটা কথাটো হল আমি এতিয়া সেভ কৰিব লাগে ফাইলটো সেভ কেনেকৈ কৰিম বহুতে কনফিউজ থাকে এইখিনি তোমালোকে একদম বেসিক কথা গম পালা কেনেকৈ আমি ভিডিও এটা ইম্পোৰ্ট কৰিব লাগে তাত কেনেকৈ আমি টাইটেল দিব লাগে ঠিক আছে আৰু লগতে আমি যদি ভাবো কেনেকৈ মাজত ট্ৰানজিশন দিব লাগে এই গোটেইখিনি কথা আমি গম পালো এটা প্ৰজেক্ট আমি কেনেকৈ সেভ কৰিবৰ কাৰণে যাব লাগিব আমি ফাইলত যোৱাৰ পিছত ইয়াতে দেখিবলৈ পাবা সেভ আৰু সেভ এজ
মই ভাবো প্ৰথম অৱস্থাত তোমালোকে সেভ এজ কৰিলে ভাল হ'ব সেভ এজত যাবা আৰু যেটো আমাৰ ফোল্ডাৰ অলৰেডি সিলেক্ট কৰিছিলো একদম প্ৰথম অৱস্থাতে তোমালোকে হয়তো জানা দেখিছিলা তাত মই দেখাই দিছিলো যে কেনেকৈ আমি এটা লোকেশন চেঞ্জ কৰিছিলো ফোল্ডাৰৰ সো সেই লোকেশনটো ইয়াতে সেভ আছে অলৰেডি আৰু তাত নামও দিছিলো তাত ডেমো এডিট বুলি সো ডেমো এডিট এতিয়া মই 01 বুলি দিব পাৰো যে মই এতিয়ালৈকে লেটেষ্ট যিমানখিনি মই মনত ৰাখিবৰ কাৰণে ডেমো এডিট 01 বুলি এটা নাম দি দিছো আৰু ইয়াতে সেভ কৰি দিছো গতিকে এটা প্ৰজেক্ট যেটো হল এটা সেভ হৈ গল ডেমো এডিট 01 বুলি হল এটা সোৱা তোমালোকে মইটো এটা মই কাট কৰি দিছো এটা মোৰ যেটো প্ৰজেক্ট মই সেভ কৰিছিলো এটো হৈছে মোৰ ফোল্ডাৰ এই ফোল্ডাৰটোৰ ভিতৰত সোৱা এই নামটো আছে মই ক্লিক কৰিম এন্টাৰ কৰি দিয়াৰ পিছত এটা এই প্ৰজেক্টটো ওপেন হ'ব মই যিমানখিনিলৈকে কাম কৰিছিলো এতিয়ালৈকে সেইখিনি আহে নে নাই আমি চাওঁ ওয়েট কৰা এটা সোৱা সেই আগত আমি যিমানখিনি কাম কৰিছিলো সেইখিনি কামে আমাক আৰু এবাৰ দেখাই আছে ইয়াতে সো এনেকৈ তোমালোকে ফাইলখিনি সেভ কৰিব পাৰা এটা কথাটো কল কেনেকৈ আমি এক্সপোৰ্ট কৰিম এটা ফাইলটো আমি এক্সপোৰ্ট কৰিব লাগিব আৰু এনেকৈ ধৰণৰ প্ৰজেক্টত লৈ ফুৰিব নোৱাৰো যে প্ৰজেক্ট এটা আমি এক্সপোৰ্ট কৰিব কাৰণে কি কৰিব পাৰো ভিডিওটো মই নহব যেটো পাৰফেক্ট ভিডিও এক্সপোৰ্ট কৰিব কাৰণে হৈছে কিন্তু মই বুজাবৰ কাৰণে তোমালোকক কৈছো কাৰণ তোমালোকে বেষ্ট ভিডিও তোমালোকৰ এডিট কৰি লবা আৰু ইয়াতে তোমালোকে এটা ভিডিওৰ ওপৰত যেটা ৰিপিট ভিডিও এটা বহাব খোজা মই তাৰ আগতে হেটো বস্তুটো দেখাই দিছো মই পাহৰি গৈছিলো এটো হৈছে কি আমি যদি ভাবো ইয়াৰ পৰা আমি বেলেগ এটা ভিডিও লৈ লৈছো দেই এই ভিডিওটো লৈ লৈছো দেই লৈ লৈছো এটা সোৱা এই ভিডিওটোৰ পৰা ষ্টাৰ্ট কৰি এই ভিডিওটো আহি গৈছে ওকে এটা বস্তু লক্ষ্য কৰিছে না এই ভিডিওটো বহুত ফাষ্ট সেইকাৰণে এই ভিডিওটো যদি আমি অকমান স্লো কৰিব লাগে তাৰ কাৰণে আমি জাস্ট এটো ভিডিওটো ক্লিক কৰিম ৰাইট ক্লিক কৰিলে দেখি পাবা ইয়াতে স্পিড আৰু ডিউৰেচন বুলি এটা অপচন আছে এই অপচনটো ক্লিক কৰিলে হ'ল আৰু যদি আমি ভাবো স্লো কৰিব লাগে তেতিয়াহলে ইয়াৰ যেটো পাৰ্সেন্টেজ স্পিডৰ এটো কমাই দিব লাগিব এটা ধৰিলে মই 50% স্লো কৰিব বিচাৰো ঠিক আছে 50 কৰি দিলে হ'ল এটা চাবা এই ভিডিওটো যেটো ফাষ্ট হৈ আছিল এটো ধুনীয়া স্লো মোশন ভিডিও এটা এনেকৈ আমি স্লো মোশন ভিডিও এটা সাউন্ড আহি আছে কমপ্লিট সুবিধা হ'ব পাৰে সো এটা কাটিব লাগে ঠিক একেদৰে সি প্ৰেছ কৰিম ক্লিক কৰিম প্ৰেছ কৰিম ওকে এটা আমি অডিওটো তলত ডিলিট কৰিব লাগে ওপৰত লক কৰি লৈছো এবাৰ তলত আমি ডিলিট কৰি দিছো এটা সোৱা ক্লিক কৰিলো আহিলে তাই চাইছে সো এনেকৈ তোমালোকে এটা ভিডিও এটা বনাব পাৰা এতিয়া কথাটো হল আমি কেনেকৈ এক্সপোৰ্ট দিবৰ কাৰণে আমি কি কাম কৰিম ফাইলত যাম ঠিক একেদৰে আগতে ইয়াতে সোৱা এক্সপোৰ্ট বুলি অপচন এটা আছে নাইবা তোমালোকে কন্ট্ৰল এম প্ৰেছ কৰিলে সেই অপচনটো খুলি খাব আহিলে আৰু ইয়াতে অহাৰ পিছত ইয়াতে বহুত ফৰমেট আছে ফৰমেট বিলাক আমি চেঞ্জ কৰিব পাৰো আৰু তোমালোকে নিজৰ পছন্দৰ অনুযায়ী চেঞ্জ কৰিব পাৰা তো ইয়াতে মই H264 ইয়াতে অকমান ফৰমেট কৰিলে যদি আমি প্ৰেছ কৰি দিও হেটো অকমান সাইজটো অকমান কম হৈ বা সৰু হৈ আহে সো মই সৰুকৈ লৈছো ফাইলটো আৰু তোমালে এইচডি ভিডিও ইউটিউবৰ কাৰণে যদি ভিডিও বনাব গৈছা ইউটিউব 1080 ফুল এইচডি জাস্ট ক্লিক কৰিলে হ'ল ক্লিক কৰাৰ পিছত গোটেইখিনি সেটিং ইয়াতে মিলি থাকিব 1920 1080 ফুল এইচডি সাইজ দিয়া আছে বাকি বৰ বিশেষ আমাৰ সোৱা নাই আৰু মই এডিট কৰি দিছো এক্সপোৰ্ট অকমান টাইম লাগিব এই একেটাই কথা তোমালোকৰ RAM তাৰ পিছত SSD আৰু কম্পিউটাৰ যেটো কনফিগাৰেচন তাৰ ওপৰত নিৰ্ভৰ কৰিব তোমালোকৰ এই এক্সপোৰ্টৰ কামখিনি গতিকে এক্সপোৰ্ট হৈ গল বাট কোড হল এটো চাবৰ কাৰণে ফাইলতে এবাৰ গৈছো মই সিকুৱেন্স গৈছো ইয়াতে মিডিয়াত তাৰ পিছত আমি ইয়াত যেটো লোকেশন আউট নেম এটো হৈছে সোৱা ওয়েডিং ভিডিও এটা মই আগৰ যেটো ফোল্ডাৰ বনাইছে তাত গৈছে আৰু মই দিছো এক্সপোৰ্ট ডেস্কটপত যাম ইয়াত যাম ইয়াত আমি নামটো দিছো EXM বুলি দিছো ঠিক আছে শৰ্টকাট বুজিবৰ কাৰণে এতিয়া সোৱা এক্সপোৰ্ট কৰি দিছো ওকে আই থিংক এক্সপোৰ্ট হ'বৰ কাৰণে মোৰ বিশেষ টাইম নালাগে বেছি টাইম নালাগে এক্সপোৰ্ট হৈ গল এটা আমি সাম ভিডিওটো এটো হৈছে আমাৰ ভিডিওটো আমি যেটো বনালো ইমাত্ৰ জাস্ট তোমালোকক শিকাবৰ কাৰণে এটো হৈছে ভিডিওটো পারফেক্ট ভিডিও নহয় জাস্ট তোমালোকক শিকাবৰ কাৰণে এখিনি কাম কৰিলো আৰু যদি কিবা ইয়াতকে বেছি জানিব খোজা তেতিয়াহলে নেক্সট ক্লাছত গম পাম
এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত গতিকে যিবিলাকে একদম শেষলৈকে চালে প্ৰথমতে তোমালোকক বেষ্ট উইচ থাকিলে তোমালোকে ষ্টাৰ্ট কৰা ভিডিঅ' এডিটিং তোমালোকে শিকাৰ যিটো জাৰ্নি সেইটো আজিৰ পৰাই ষ্টাৰ্ট হোৱা বুলি ধৰি লোৱা আৰু নতুন হয়তো ভিডিঅ' এডিটিঙৰ এনেকুৱা ধৰণৰ ভিডিঅ' আহি থাকিব তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিবা আৰু যিবিলাকক প্ৰয়োজন বুলি ভাবা সিহঁতৰ সৈতে শ্বেয়াৰ নিশ্চয় কৰিবা